তো হেল্ল' গাইজ আহি গ'লো এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আৰু আজি হৈছে সপ্তমী আৰু সপ্তমীৰ কিছু মুহূৰ্ত মন্দিৰত গৈ কটাম সেইখিনি আপোনালোকক দেখাম আৰু এতিয়া বিশেষকৈ চুলি কাটিব আহিছোঁ আৰু চুলি কাটিম যে কেনেকৈ কাটিম কি কৰিম আপোনালোকক দেখাম আৰু বাকী ভিডিঅ'টো আজি বেছি ডাঙৰ লম্বা নবনাওঁ কিয় কাৰণে প্ৰত্যেক দিন যদি মই লম্বা ভিডিঅ' দি থাকোঁ আপোনালোকৰো ভাল নালাগিব সেইকাৰণে একবাৰে নৱমী প্লাছ দশমীৰ চাগে একটা ভিডিঅ' সম্পূৰ্ণ লম্বাকৈ আনিম আৰু বৰ্তমানে এতিয়া চুলি কাটিব গৈ আছোঁ আৰু আজি সপ্তমী আমাৰ পূজা মণ্ডপত কিছু সময় কটাম আৰু তাত সেয়াও আপোনালোকক দেখাম তো ভিডিঅ'টো বনি থাকিব যিহেতু ষষ্ঠীৰ দিনাখন মূৰ্তি আনি মাৰ মূৰ্তিৰ মুখখন খোলা হোৱা নাছিলে গতিকে আজি সপ্তমীৰ দিনা ৰাতিপুৱাই মাৰ ভক্তসকলে মাৰ কাৰণে ঘট লৈ নদীলৈ গৈছে পানী তুলিবলৈ আৰু এই 4 দিন পূজা অতি বঢ়িয়াকৈ অতি মজাকৈ অতি একদম ভালকৈ যে পাৰ হয় সেই ভক্তসকলে মাৰ ওচৰত কামনা কৰিছে আৰু নতুন নতুন কাপোৰ পিন্ধি লাইন বাই লাইন গৈ আছে মাথাত ঘটটো লৈ ঘটত পানী আছে গতিকে এইখন আমাৰ ওচৰতে আছে আৰু মই অলপ এটা ভিডিঅ' ক্লিপ লৈ ল'লোঁ আৰু আপোনালোকক দেখালোঁ আমাৰ ৰূপন পাল আৰু এই যে বিশাল চিল আৰু এইফালে আছে আমাৰ আছামিজ গবৰু আৰু তেখেতে মাত্ৰ কাম কৰি আহিছে কাৰণে মানে অলপ কেনেকুৱা ঠিক আছে গা পা ধোৱা এতিয়া চুলি কাটিব একদম হিৰো হৈ যাব চপৰি কাটিং দিব বোলে পুৰা তো গাইজ আমি আহি গ'লোঁ চুলি কাটিবলৈ হেয়াৰ কাট কৰাবলৈ আৰু বিশেষকৈ আমি একজন পিছত একজনকৈ কাটি আছিলোঁ 4জন আহিছিলোঁ আমি আৰু বিশেষকৈ মোৰ ষ্টাইলটো চাই থাকক মোৰ কেনেকৈ কাটি আছে দেখা পাই আছে আপোনালোকে আৰু বিশেষকৈ ফাইনেল লুকটো বহুত ডেঞ্জাৰ হ'বলৈ গৈ আছে বিশেষকৈ আৰু মোচৰ সৈতে বহুতেই বেছি মানে এমেজিং লাগি আছে মোক আৰু মানে মানুহে ছোৱালী দেখিলে মানে পতিবই আৰু ছোৱালী নপতাকৈ যাবই নোৱাৰে এনেকুৱা মানে লুক দিয়া হৈছে আৰু ফাইনেল লুক অতি সোনকালে আহি গ'ল এয়া ফাইনেল লুক তো গাইজ গা পা ধুই মণ্ডপলৈ আহিলোঁ মাক দৰ্শন কৰিবলৈ মণ্ডপত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ বাবে জুবিন দাৰ ফেভৰেট গান মায়াবিনী লগোৱা হৈছে